তো গাইজ আজি আমি দেখাব গৈ আছোঁ আমাৰ ডিক্ৰং নদীৰ ওপৰত দলং কেনেকৈ হৈছে বলক। তো গাইজ তো আপোনালোকক আজি লৈ যাবলৈ ওলাইছোঁ ৮০ নং ফল মানে যোনটো আমাৰ গাঁও। আমাৰ গাঁৱৰ এটা দলং বনিছে ডিক্ৰং নদীৰ ওপৰত। এইটো বনাৰ লগে লগে এতিয়া চাব পাৰিছে যে কি ৰাস্তাও বনি আছে আৰু দলংটো এতিয়ালৈকে কমপ্লিট হৈছে 90% হৈ গ'ল 10% এতিয়া মানে ৰাস্তা অলপ বনাই আছে। এইটোৰ লগে লগে আমাৰ গাঁৱৰ ৰাস্তাটো ভালকৈ বনি আছে এতিয়া। আৰু যি ভিডিঅ'ত আগত দেখাইছিলোঁ যে কি ৰাস্তাকেইটা বেয়া হৈছে ইমান বেয়াকৈ, এইটোও যাতে ভাল হৈ গ'লে বেছি ভাল হয়। এইফালে চাব পাৰে চবেই কামত পূৰা বিজি। এইফালে চাওক পূৰা মাটিৰ লেভেলটো মানে মিলাই আছে। তাৰপিছত এইফালে চাওক JCB ইয়াৰ কাম কৰিছে, ডাম্পাৰে মাটি পেলাই আছে সেইকেইটা। লাইটাৰ আৰু এই দলংটো বনোৱাৰ পিছত মানে আমাৰ সুবিধা কি হৈছে জানেনে? আমি লালুক যাবলৈ আমি বান্দৰদোৱা হৈ কিনে আমি ঘূৰি কিনে যাব লাগে, নহয়তো বিহপুৰীয়া হৈ কিনি বঙালমাৰা হৈ কিনে যাব লাগে। কিন্তু এই দলংটো বনাৰ লগে লগে আমাৰ মানে চিন্তাকে মানে এই দলংটো পাৰ কৰিলে লালুক, সেইটো কাৰণে বহুত সুবিধা হৈছে আমাৰ। আমি আপোনালোকক দেখা আমাৰ ডিক্ৰং নদীৰ ওপৰত যে যোনটো দলং বনিছে চাব পাৰিছে আপোনালোকে ইমান ধুনীয়াকৈ বনিছে। মই এইটো আপোনালোকক বিফৰ কেনেকুৱা আছিলে মানে আগত কেনেকুৱা আছিল দেখা আৰু এতিয়া কেনেকুৱা চাব পাৰে আপোনালোকে। গাইজ এইটোৱে চাব পাৰিছে আপোনালোকে আমাৰ দলং কিমান ধুনীয়া হৈছে চাওক আৰু ক্লিয়াৰ চাওক, ক্লিয়াৰিটি চাওক আপোনালোকে। এতিয়া আমাৰ লখিমপুৰ যাবলৈ লালুক যাবলৈ একদম সহজ হৈ যাব, হয়নে নহয়? তো কওক আপুনি, আপোনাক কেনেকুৱা লাগিছে দলংটো, মানে কিমান সুবিধা প্ৰদান কৰিব আপোনাক কওক। ভালে লাগিছে হৈছে যেতিয়া আমাৰ কি সুবিধা হ'ব আপোনাৰ এইটো কওকচোন। এতিয়া আমাৰ লালুক সংযোগী ৰাস্তা হৈ গ'ল, আমি ডাইৰেক্ট লালুক লখিমপুৰ এইফালে আমাৰ শ্বৰ্টকাট হৈ যাব। কাৰণ তেনেকৈ আমি বিহপুৰীয়া বা বান্দৰদোৱা ফালে ঘূৰি গ'লে এইবাৰ মানে আমাৰ গাঁৱত অলপ ডেভেলপ হৈছে যেন লাগিছে আৰু হয়নে নহয়? মাজত কাম হৈ আছে। এনেকৈ যদি এটা ভাল পদক্ষেপ লোৱা হয় তেন্তে আমাৰ গাঁওখন আৰু ডেভেলপ হ'ব। আৰু আমাৰ গাঁৱৰ মেইন তো গাইজ আমি এটা জেগা চাবলৈ আহিছোঁ, চাব পাৰে আন্ধাৰ একদম। এইটো চাব পাৰে কোলা